হাই ফ্ৰেণ্ডছ, আমি আজি যাই আছোঁ এটা জেগাত ফুৰিবৰ কাৰণে। তো খোজকাঢ়ি নাযাওঁ বাৰু, বাইক আহি আছে, মোৰ লগৰ ল'ৰাকেইটামানে বাইক লৈ আহি আছে, তেনেকৈ যাম। এই সিহঁত আহি আছে, এয়া আহি পালোঁ বাৰু, বাইকত উঠি লওঁ, লেটছ গ'। আপোনালোকে হয়তো ভাবি আছে আমি বাৰু কলৈ গৈ আছোঁ। আমি গৈ আছোঁ ট্ৰি হাউচ, ডিমাকুছিত অৱস্থিত ট্ৰি হাউচলৈ আমি গৈ আছোঁ। আপোনালোকক গোটেই ঠাইখিনি আমি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আমি আহি এটা ধুনীয়া পৰিৱেশত আমি ৰৈ দিলোঁ। और ना कुछ चाहूं मैं, तू ही तो सब कुछ मेरा, और ना कुछ जानू मैं। গোটেই পৰিৱেশটো আপোনালোকে চাই লওক। এয়া ইহঁতেও ফটো উঠি আছে, কিবা কৰি আছে। আমিও ঠাইখিনি যাই পাবৰ কাৰণে কিছু দূৰ আছে, গতিকে আমি যোৱাই ভাল। আৰু বৰ বহুত দূৰ নাই, আমি যিমান পাৰোঁ সোনকালে যাই পাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি যাই আছোঁ। এয়া আমি আহি পাইছোঁ ক'লা পানী নদী বুলি কয়। ইয়াৰ পানীখিনি মানে গোটেই ক'লা। তো ইয়াতে বাইক চলাইয়ে যাব লাগিব, ইয়াত দলঙৰ কোনো ব্যৱস্থা নাই। এয়া আপোনালোকে চাই লওক, এই পানীখিনি গোটেই ক'লা, ইয়াৰে বাইক চলাইয়ে যাব লাগিব। গতিকে নামি চোৱাই ভাল হ'ব, কিমান দ কি পানীৰ তলততো গম নাপায়, যাব পাৰি। এই কি কৈছা, এনে এইগিলাক পানীত আমি চিকি বুৰি আহিছোঁ, তই একদম পানীহে বঢ়াই আছা। ঐ যৌ আৰু অলপ দূৰ গ'লে আমি ঠাইখিনি পাম। এয়া বাগানৰ ইটোমূৰে আছোঁ আৰু আমি ইটোমূৰ গৈ পেলাই জাগাখিনি পাই যাম। आता माझी सटक सटक बम तेरा गोते खाए, कमर पे तेरी बटरफ्लाई, बॉडी तेरी मक्खन जैसे, खाने में बस तू बटर खाए। Come on baby kick it, काटू तेरी टिकट, खेलता नहीं क्रिकेट पर ले लूं तेरी विकेट। এয়া আহি পালোঁ, 1 2 3 গো। ৱেলকাম টু ট্ৰি হাউচ। হাই, এইহে জিয়া, চিনি জানি নাপালোঁ, যি বঢ়িয়াকৈ মাত লগাইছি। ৰাম ৰাম, কিবাকৈ আহি পালোঁ দেই। বাৰু নামি লোৱা যাক। সেয়ে এংকা বোলা সোমাব নোৱাৰা, গলত ধৰি টানি উলিয়াই আনিব। টিকেট কাটিলে ৰ। বাৰু এতিয়া আমি ভিতৰত সোমাই আহিলোঁ। ভিতৰৰ গোটেইখিনি ঠাই ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক আৰু লগতে আমিও চাই লওঁ। সঁচাই এটা খুব সুন্দৰ ধুনীয়া পৰিৱেশ। ইয়াতে যিসকলে আহি চোৱা নাই সেইসকলে আহি কেনে চাব। পাহাৰৰ ওচৰতে অৱস্থিত ঠাইখিনি। এয়া আপোনালোকে দেখিছে, ইয়াত ঘোঁৰাও আছে। ঘোঁৰাত উঠাৰ আমেজো আপোনালোকে ইয়াত আহিলে ল'ব পাৰিব।
আপোনালোকক মই গোটেই ঠাইখিনি এবাৰ ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেই আৰু তহঁতৰ এতিয়া টি হাউচত আহি কেনেকুৱা লাগছি বাৰু? ধুনীয়া হে কিমান কিমান দিনৰ ইচ্ছা তহঁতক আজি পূৰণ কৰি দিলোঁ। ক'লা পানীৰ বাহিৰে ফ্ৰেণ্ড বাকীখিনি চব ভাল আছে। ক'লা পানীটোৱে অলপ জ্বালা খুৱাইছে আমাক। ক'লা পানীয়ে একদম ক'লা কৰি দিছে নেকি এই মাল। তুমি এতিয়া আহা আমাৰ লগত আহা তুমি আহা। আমি বাৰু এয়া গছৰ ওপৰত থকা ঘৰ এটাত উঠিব যাই আছোঁ। মই উঠি যাই আছোঁ। ভাঙিহে পৰে নেকি হাতীৰ ইয়াতে বাচানে বাগাতি কৰি হেৰি নাই লটপট কৰি আছে। এয়া ওপৰৰ পৰা গোটেই দৃশ্যটো চাই লওক। ইমান ফুল পইচা কৃষ্ণ কৃষ্ণ দেহাটো খেদাব নোৱাৰা হৈ থাক মাৰে ভাল হ'ব। এই কিবা খাই ল'ব লাগিব বিৰাট ভোক লাগছে। Touch my heart and heal me, honey. Touch my heart and lift my life. Touch my heart and feel me, honey. Touch my heart and show me another world. Touch my heart and heal me, honey. খাওয়া লোৱা হ'ল, জাগা চাৱা হ'ল, এতিয়া যাওঁ আৰু এনেইতো ৰখি থাকি কাম নাই। এই বহি থাকিব নালাগে যৌ, উঠি কৰ যাওঁ আকৌ বাহে পালোঁ সিহঁতে চিনেমাৰ গাড়ী যাব দি থৈ আমিও যাওঁ। এই সময়খিনি ইয়াতে অতিবাহিত কৰি চাই খুব ধুনীয়া লাগে। আকৌ কেতিয়াবা আহিম। আমি টি হাউচৰ পৰা এতিয়া আহিলোঁ। আমি ঘৰমুখে যাত্ৰা কৰি আছোঁ। এয়া আগে আগে আমাৰ বাকী মহাৰথীসকল তেওঁলোকে ৰথ আৰু দূৰত দৌৰাইছে। পিছে ক'ব লাগিব আমিও। থেংকছ ফৰ কামিং। আমাক এই ঠাইখিনিলৈ অহাৰ বাবে ধন্যবাদ জনাইছে আৰু আপোনালোকক মই ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। আপোনালোকক পুনৰ আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।